নমস্কাৰ জনাইছো সুপ্ৰভাত সকলোকে প্ৰথম কথা হল অসমত যেটো ৰাজ্যত নিউজ আছিল গৰু চুৰৰ মন্ত্ৰীৰ বিভিন্ন ধৰণৰ মন্ত্ৰীয়ে গৰু চুৰ কৰিছিল বা গৰুৰ বেপাৰ কৰিছিল বিভিন্ন জন মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য পাবৰ কাৰণে সক্ষম হৈছিল 50 লাখ টকা পৰ্যন্ত এইবিলাক নিউজ এতিয়া নিউজ হৈ গ'ল আমাৰ হাতত কোনো ধৰণৰ সমাধান নোলাল তো আমি অকল মজাটোহে ল'ব পাৰিলো বাকিখিনি নাপালো ঠিক আছে যি নহওক বাৰু ৰাজ্যত যেহেতু বৰ্তমান বিশ্বৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে এই উচ্ছেদত আমি অসমবাসী হিচাপে সমৰ্থন কৰিছো যি দখলী মাটি হে অসমে ঘূৰাই পাব আমি 100% সমৰ্থন কৰিছো ঠিক আছে এতিয়া যোৱাকালিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰে বিভিন্ন উচ্চ পৰ্যায়ৰ নেতা আৰু তেওঁলোকৰ আইটি সেলৰ মানুহ আৰু অন্ধভক্তবিলাকেতো লাগিয়ে আছে তেওঁলোকৰ নিজৰ কামত ঠিক আছে তেওঁলোকে কৈছে যে বাংলাদেশীৰ ঘৰ ভাঙিছে ভাল পাইছে বিভিন্ন কোনোবা যদি সমৰ্থনো কৰিছে তেওঁলোকে কৈছে বাংলাদেশী সমৰ্থন কৰিছে কিবা কিবি বিভিন্ন ধৰণৰ তেওঁলোকে নিউজ তেওঁলোকে কমেন্টত আমি দেখা পাইছো বা তেওঁলোকে নিউজত তেওঁলোকে সংবাদ মাধ্যমত তেওঁলোকে বাৰ্তা দিও আমি দেখা পাইছো তেওঁলোকে কৈছে মিয়াৰ ঘৰ ভাঙিছে বা মুছলমান সম্প্ৰদায়ৰ মানুহ ঘৰ ভাঙিছে ভাল হৈছে বা এনেকুৱা ধৰণৰ এটা মন্তব্য সাম্প্ৰদায়িক মন্তব্য এতিয়া আসল কথাটো হল 2016 চনৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমত চৰকাৰ কৰি আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াও বিভিন্ন ধৰণৰ ডাঙৰ ভাষণ দিছিল 16 মেত বোলে অসমৰ পৰা বাংলাদেশী খেদিব 2021 চনৰ পৰাও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ কৰি আছে অসমত তেও গুটেবিলাকে তেওঁলোকে বিজেপিৰ মানুহে কেইটা অসমৰ পৰা বাংলাদেশী খেদিবৰ কাৰণে তেওঁলোকে বা বিদেশী খেদিবৰ কাৰণে তেওঁলোকে সক্ষম হল যদি বাংলাদেশী বুলি চিনাক্ত কৰি তেওঁলোকে ঘৰ ভাঙিব পাৰিছে বুলডোজাৰ লগাব পাৰিছে তেওঁলোকৰ বুলডোজাৰ তেওঁলোকৰ যেটো আদৰ্শ হয় তেওঁলোকৰ নীতি হয় সেই আদৰ্শবিলাক তেওঁলোকে যদি ফলো কৰিব পাৰিছে তেওঁলোকে বাংলাদেশী কিয় খেদিব পৰা নাই এতিয়ালৈকে এটাও বাংলাদেশী কিয় আমাৰ অসমৰ পৰা খেদিব পৰা নাই এতিয়া কথাটো আমি জানিব বিচাৰিছো যিসকল মানুহে তাত বেদখল কৰি আছিল সেই দখলী মাটিবিলাকৰ যিবিলাক সেই মানুহবিলাক এতিয়া আকৌ কৰবাত গৈ পেলাই দখলী কৰিব নে তেওঁলোকক পুনৰ সংস্থাপন কৰা হ'ব নে তেওঁলোকক নিজৰ দেশলৈ কৰবাত পঠাই দিয়া হ'ব সেই কথাটো আমি জানিব বিচাৰিছো যেহেতু আমি জানো অসমৰ যিবিলাক মন্ত্ৰী আহে বিজেপিৰ বিশেষকৈ এইবিলাক হ'ল এজন এটা পুতলা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শাহ ডাঙৰীয়া ওপৰৰ পৰা যি কয় সেইটো আমাৰ অসমত তেওঁলোকে আখৰে পালন কৰে পুতলাৰ নিচিনা আৰু এই মাটিবিলাক যিবিলাক দখল কৰি আছে এই দখলী মাটিবিলাক যিবিলাক আমি যেহেতু অসমে এতিয়া ঘূৰাই পাব এই মাটিবিলাক কি হ'ব এই মাটিবিলাক যাব আদানী আম্বানী তালে আৰু আদানী আম্বানীয়ে তাত উদ্যোগ স্থাপন কৰিব আৰু অসমৰ কি লাভ হ'ব অসমৰ খিলঞ্জিয়া লৰাই গৈ পেলাই 10-20 হাজাৰ টকা তাত আমি গোলামী কৰিব লাগিব আৰু গোলামী এইকাৰণে কৰিব লাগিব কাৰণ আমি অসমক 1 নম্বৰ ৰাজ্য হিচাপে আমি ভাৰতবৰ্ষৰ ভিতৰত লৈ যাব বিচাৰিছো আমি এনেকৈ লৈ যাব পাৰিম আপোনালোকে জনাব এইটো সঁচাকৈ জানো গ্ৰহণযোগ্য হয়